নাম শ্ৰী দীপক ৰাজবংশী। মই আজি ৪৫ নং ভেৰগাঁও সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। সেয়েহে আমাৰ ভেৰগাঁও সমষ্টিৰ পৰা যিসকল ৰাইজ আছে, জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ যিবিলাক মৌলিক সমস্যা আছে, যিবিলাক সমস্যা আমাৰ এতিয়াও সমাধান হোৱা নাই, সেই সমস্যাসমূহৰ ওপৰত ভিত্তি কৰি মই ভেৰগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিত কৰিছোঁ। এইবাৰ আমাৰ যিবিলাক সমস্যা আছে, এই সমস্যাসমূহ লৈ মই অসম বিধানসভাত এই সমস্যাসমূহৰ ওপৰত কাম কৰিবলৈ মই অধিক আশাবাদী। কিমান ভোটত জয় লাভ কৰিম? মই প্ৰায় আমাৰ সমষ্টিটোৰ প্ৰায় সংখ্যক মানুহৰে আশীৰ্বাদ পাই আছোঁ। সেয়ে সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মৰ লোককে মোক ভোট দি মোৰ এই যাত্ৰাটো জয় হোৱাত সহায় কৰে যেন। মূল যুঁজটো কাৰোবাৰ? এতিয়া মূল যুঁজটো এতিয়া ক'ব নোৱাৰি, সকলো ৰাইজৰ আশীৰ্বাদ আছে। এতিয়া যিহেতু গণতন্ত্ৰ, ৰাইজে ৰজা, সেয়েহে ৰাইজৰ পৰা তেওঁলোকে কিদৰে মোক এই যাত্ৰাত সহায় কৰে। আৰু লগতে আমাৰ যিসকল নৱপ্ৰজন্ম আছে, সদায় আমাৰ যিবিলাক সমস্যা আছে, মৌলিক সমস্যাসমূহ সমাধান কৰিব লাগিলে আমি ৰাজনীতিকভাৱে সমাধান কৰিব লাগিব। আৰু আমাৰ এই ৰাজনীতিকভাৱে সমাধান কৰিবলগীয়া আমাৰ যিবিলাক নৱপ্ৰজন্ম আছে, তেওঁলোকে ওলাই নাহে। যাৰ কাৰণে আপোনালোকে সমূহ সমষ্টিবাসী ৰাইজে মোক জয় কৰি এই যাত্ৰাত সহায় কৰে, যাতে আমাৰ নৱপ্ৰজন্মই এই ৰাজনীতিৰ বাটত ওলাই আহিবলৈ সাহস কৰে।